কাৰ্বিসকলৰ পৰম্পৰাগত আঞ্জা মুচি কাংথু। মুচি কাংথু অৰ্থাৎ মেকুৰী কাণ লাফুৰ পাতত দি সিজোৱা। সেউজীয়া কাৰ্বি পাহাৰত হাটে বজাৰে বৰ্তমান লাফুৰ বতৰ। বজাৰত বিভিন্ন ধৰণৰ লাফু পোৱা গৈছে। পাহাৰৰ শুকান গছত গজা লাফুৰ বতৰ। লাফু বা কাঠফুলাক কাৰ্বিসকলে কিমু বুলি কোৱা হয়। কাৰ্বিসকলে বেলেগ বেলেগ প্ৰজাতিৰ কাঠফুলাক বেলেগ বেলেগ নাম দিয়ে। প্ৰতিবিধ কাঠফুলাৰ ৰন্ধনশৈলীও বেলেগ বেলেগ। কাৰ্বি সমাজত খাদ্য হিচাপে প্ৰচলিত কিছুমান কাঠফুলাৰ নাম হ'ল মুৰিকচু, মুকলং, মুকাংটাং, মুলকচু, মুচি, মুআৰনান, মুপ্লাকপ্লাক, মুফাং, মুঅকচু, মুদিতি আদি। কাৰ্বিসকলৰ আটাইতকৈ প্ৰিয় কাঠফুলা হৈছে মুচি। মুচিৰ অসমীয়া প্ৰতিশব্দ মেকুৰী কাণ লাফু। কাৰ্বিসকলে মুচিক দুই ধৰণে ৰন্ধন কৰি খায়। মুচিৰ লগত তৰা শাক, ৰঙালাও পাত, খুদি চাউল বা পিঠাগুৰি আদিৰ লগত খাৰৰ আঞ্জা তৈয়াৰ কৰে। আনহাতে পাতত দি সিজাইও ইয়াক খোৱা হয়। মুচি পাতত দি সিজোৱা প্ৰণালী আৰু উপকৰণসমূহ: 100 গ্ৰাম মুচিক সিজোৱাৰ আগতে 4-5 বাৰ ভালকৈ ধুব লাগে। নহৰু 10 ফুট, মধ্যমীয়া জোখৰ এটা পিঁয়াজ, এটা ভোট জলকীয়া, এচামুচ নিমখ, লপং 6টা আগ, কেঁচা হালধি, কলপাত আদি। পাতত মুচিবোৰ দি জলকীয়া, নহৰু, কেঁচা হালধি খুন্দি ভালকৈ মিহলাই পাতটো ভালকৈ বান্ধি আঙঠাত দিব লাগে। মুচি কাংথু সিজাৰ পাছত ইয়াৰ সুগন্ধ আৰু সোৱাদ অতুলনীয়। মুচি কাংথু কাৰ্বিসকলে আজোককা দিনৰে পৰা খাই অহা এটি আঞ্জা। কাৰ্বিসকলৰ পৰম্পৰাগত আঞ্জা মুচি কাংথু স্বাস্থ্যৰ কাৰণে কোনো ক্ষতিকাৰক নহয়। মুচি কাংথু কাৰ্বিসকলে অতিকৈ ভাল পোৱা আঞ্জা। Pagasan coba mas.